আজি সঁচা কথা মই উলিয়াই এৰিম যোনটো মিছা কথা মোক কবিৰে কৈছে। কবিৰে কি ভাবিছে মিছা কথাটো মোৰ পৰা কিমান লুকুৱাব আৰু। আকৌ সেয়াই হ'ল যি মই বিচৰা নাছিলোঁ। আকৌ সেয়াই হ'ল যি কবিৰে বিচাৰিছে। চব খেলি মেলি হৈ গ'ল। আকৌ সকলো খেলি মেলি হৈ গ'ল। কাইৰা তাই খেলি মেলি কৰা নাই, কবিৰেহে কৰিছে। তাইৰ ওপৰত খং মোৰ কিয় উঠিছে? তাই ভালেই, কবিৰকহে মই চিনি পোৱা নাছিলোঁ ইমান দিনে। এতিয়া এইখন ঘৰত আৰু মই এক পলো নৰওঁ। যামগৈ এইখন ঘৰৰ পৰা। মই বহুত ভাবিছিলোঁ যে মই কবিৰক কেতিয়া এৰি থৈ নাযাওঁ, সদায় কবিৰৰ লগতে থাকিম, কিন্তু নাই। কবিৰে যি কৰিলে বহুত বেয়া কৰিলে। এতিয়া মই কি কৰিব লাগে জানো ভালকৈ। বুজিছোঁ মই এতিয়া, সকলোকে বুজিছোঁ। মানুহখিনি পাবলৈ মোৰ আৰু বাকী নাই। শ্ৰীক ল'ম আৰু যামগৈ। না মই মোৰ বনোৱা ঘৰখনত থাকিম, না মই কবিৰৰ ঘৰত থাকিম। সকলো কাইৰাৰ নামত কৰি পেলাই যামগৈ মই। আৰু শেষবাৰৰ কাৰণেও মই কবিৰক নামাতো কেতিয়াও। যামগৈ মই সকলোকে এৰি থৈ যামগৈ। মই শেষবাৰৰ কাৰণেও কবিৰক নামাতো। শিক লৈ আপোনাৰ যামগৈ, বহুত দূৰলৈ যামগৈ। আৰু লগতে মই মোৰ সকলো স্মৃতি ইয়াৰ লৈ যাম। একো নাৰাখোঁ ইয়াত, মই একো নাৰাখোঁ। এতিয়া ভাল মনেৰে কাইৰাৰ নামত সকলোখিনি কৰি পেলাই যাওঁগৈ মই। তাইক শেষবাৰৰ বাবে মাতো আৰু যাওঁগৈ। এতিয়া কৃতি মোৰ ফলীয়া হৈ গ'ল। কৃতি এতিয়া কি কৰিব জানো, কি কৰিব সেইটোতো মই ভালকৈ ক'ব নোৱাৰিম। বাট এইটোতো ক'ব পাৰিম যে কৃতিয়ে কবিৰক বহুত বেয়া পাইছে। ইমানেই বেছি বেয়া পোৱা মই সোমোৱাই দিছোঁ কৃতিৰ মনত যে তাই কেতিয়াও পাহৰিব নোৱাৰে। আৰু সেই বেয়া পোৱাটো প্ৰায় ক'ৰবালৈ যোৱা জুয়তো হৈ যাব পাৰে। আৰু তেতিয়া কবিৰ কেৱল মোৰ হ'ব, কেৱল মোৰ। কাইৰা কি কৰি আছা তুমি ইয়াত? তোমাক এটা কথা ক'বলৈ আহিছোঁ জানা মই। এই কথাটো শুনি তুমি চাগে অলপমান খং তোমাৰ উঠিব পাৰে, কিন্তু এইটোৱে সঁচা জানা কৃতি। মই গম পাইছোঁ তুমি কি কথা ক'বা। কি ক'বা আৰু কিন্তু তুমি কেনেকৈ জানা? তুমি মোৰ কথা শুনি আছিলা নেকি? নাই কৃতি, মই তোমাৰ কথা কিয় শুনি থাকিম নোকোৱা। মই ভাবিছোঁহে যে তোমাৰ কথা কবিৰক লৈ নহয় জানো? কবিৰক লৈনো এতিয়া কি কথা পাতিবা আৰু? কবিৰক লৈ নহয় কথাটো। মই এখন ঘৰ এৰি গুচি যাম। কি সঁচা? সঁচা। এনেকুৱা তুমি কিয় কৰিছা কৃতি? নকৰিবা এনেকুৱাহে। কৃতি তুমি এৰি থৈ গুচি যাবা এখন ঘৰ? কাইৰা তুমি মিছাতে নাকান্দিবা। এইখন ঘৰৰ মানুহে মোৰ ইয়াত থকাটো নিবিচাৰে যিহেতু মই কি কৰিব পাৰোঁ এতিয়া, নহয়নে? কিন্তু মই কথা এটা কওঁ, তুমি যি ভাবিছা ভালেই ভাবিছা। কাৰণ ইয়াত থাকিলে শ্ৰীৰ জীৱন ধ্বংস হৈ যাব আৰু তোমাৰ লাইফটোও বৰবাদ হৈ যাব। চ' তুমি তোমাৰ কেৰিয়াৰৰ কথা ভাবিব লাগে। আৰু তোমাৰ নহ'লেও শ্ৰীৰ কথাটো অন্তত বুজিছা নহয়? এইটোতো মোৰ মনলৈ অহাই নাছিলে। শ্ৰী নাই, মই শ্ৰীৰ লগত একো বেয়া হ'ব নিদিওঁ। মই শ্ৰীক আজিয়ে লৈ যাম। তুমি কি কথা কৈছাচোন? শ্ৰীৰ জীৱন নাই, মই কোনো ৰিস্ক ল'ব নোৱাৰোঁ শ্ৰীৰ লগত। তাকেইতো এতিয়া তুমি যাবাগৈ বুলি গম পাই মোৰ বৰ কান্দিবলৈ মন গৈছে জানানে? তুমি আকৌ কান্দিবলৈ নিদিয়া। মই ভাবিছিলোঁ ইয়াৰ পৰা যদি মই যাওঁগৈ, ইয়াত গাঁৱতনো ক'ত মই ইমান ভাল স্কুল পাম। শ্ৰী ইয়াতে থাকি ভালকৈ পঢ়াটো মই বিচাৰোঁ। আকৌ তাত বেলেগ এখন, ইয়াতো বেলেগ, সলনি হৈ যাব বুলি ভাবিলোঁ। কিন্তু তুমি কোৱা কথাটোতো মই ভবাই নাছিলোঁ। হ'ব কৃতি, তুমিতো তোমাৰ মাইণ্ডছেটটো আকৌ সলনি নকৰিবা। কিন্তু যি মই কৈছোঁ, যি তুমি ভাবিছা সেইটোৱে হয়, বুজিছা নহয়? শ্ৰীক তুমি ইয়াৰ পৰা লৈ যাবা। কাৰণ মই লোকৰ পোৱালিৰ ভাৰ বান্ধি থাকিব নোৱাৰোঁ। কিবা কৈছিলে তুমি? আৰু এটা কথা ক'বলৈ আছিলে তোমাক মোৰ। মই সকলোখিনি মাটি সম্পত্তি মোৰ আৰু কবিৰৰ কথা নাজানো। যিমানখিনি মোৰ আছিলে কবিৰৰ সেইখিনি আৰু মোৰ নিজৰখিনি সকলো
তোমাক দি দিম মই মোৰ কাৰণে আৰু শ্ৰীৰ কাৰণে একো নথওঁ। তুমি ইমানখিনি ভাবিছা মোৰ কাৰণে? তুমি সঁচাকৈ বৰ মহান কৃতি। মহানটো তুমিহে। বাৰু দিয়া, মই আহিছোঁ। মাটিৰ কাগজ পত্ৰ সকলো ঠিক কৰিব লাগিব নহয়। মই যাওঁ, আৰু বহুত পেকিংছ কৰিব আছে, যিহেতু আজিয়ে মই যাম। সেইবাৰ বাবে তোমাকে মই লগ কৰি চাব খোজোঁ। এইখন ঘৰৰ কাকোৱে মই লগ কৰিব নোখোজোঁ। বাহ কাইৰা, তইচোন এইখন ঘৰলৈ আহিয়ে মানে এণ্ট্ৰিটো তোৰ হ'ল ধেমাকে নহয়নে? আৰু সকলো মানে কপালটোতো মোৰ ফুলি গ'ল। ইমানখিনি মাটি সম্পত্তি মোৰ নামত কৃতি কৰি থৈ যাবই, আকৌ তাৰপিছত কবিৰৰ। ইছ ৰাম কৃতি, এতিয়া তুমি তোমাৰ সকলোখিনি কৰিলা, পিছত কবিৰে। ইছ, তুমি একোৱেই নাপালা কৃতি, তুমি জিৰ' হৈ থাকিলা। আৰু মই দুদিনৰ আলহী হৈ আহি সকলোখিনি তোমাৰ পৰা কেনেকৈ লৈ ল'লোঁ দেখিলা? বেয়াই লাগিছে, কিন্তু এতিয়া মই কি কৰিব পাৰোঁ? একো কৰিব নোৱাৰোঁ ন। শ্ৰীৰ লগতে অলপ কথা পাতোঁ, অন্ততঃ মনটোতো ভাল লাগিব। মামা, তুমি মোৰ নাম ল'লা আৰু মই হাজিৰ হৈ গ'লোঁ ইয়াত। শ্ৰী, তুমি ওলোৱা নাই যে শ্ৰী, মই তোমাক ওলাব দিয়া নাছিলোঁ জানো? কিন্তু মামা, তুমি মোক এটা কথা নকলাইচোন যে আমি ক'লৈ যাওঁ। ক'লৈ যাওঁনো মামা আমি? তুমি এইটো কথা গম পাবাচোন গ'লে, নহয়নে শ্ৰী? নাই, শ্ৰীক মই মিছা কথা কৈ ক'লে দিব নোৱাৰোঁ। শ্ৰীক মই সকলো সঁচা কথাই ক'ম, আৰু তাইৰ পৰা সঁচাটো লুকুৱালেও ভাল নহ'ব যিহেতু। মামা, তুমি কি ভাবি আছা মামা? নাই, একো নাই। শ্ৰী, আমি গাঁৱলৈ যাওঁ। গাঁৱলৈ? বহুত মস্তি লাগিব ন মামা? আমি তালৈ গৈ বহুত ধেমালি কৰিম। আৰু মই যে গাঁৱলৈ গৈ কি কৰিম জানা এইবাৰ? বিলত মাছ ধৰিমগৈ। ইবাৰতো যাওঁতে তুমি মোক পানী নামিব দিয়া নাছিলা, চৰ্দি হৈ যায় বুলি। এতিয়াতো মই অকণমান ডাঙৰ হৈ গৈছোঁ ন মামা, এইবাৰতো মই মাছ ধৰিমেই। শ্ৰী, তুমি ইমান হেপী হৈ আছা কিয়নো আমি গাঁৱৰ কাৰণে সদায় গুচি যাওঁ নেকি? মানে গাঁৱলৈ সদায় কাৰণে আমি যদি গুচি যাওঁ, তোমাৰ কোনোবা মামা, সদায় কাৰণে কিয়? বাকী পাপা কি হ'ব তেতিয়াহ'লে আমি যদি গুচি যাওঁ ইয়াৰ পৰা? শ্ৰী, মই যে ক'লো কৈ দিলোঁ তোমাক, আৰু মই একো নাজানো। তুমি মোৰ লগত যাব লাগিব গাঁৱলৈ, সেইটোৱে কথা, আৰু সদায় কাৰণে। বাট কিয়? শ্ৰী, তুমি ঘৰৰ চিটুৱেশ্যন দেখি বুজি পোৱা নাই জানো? মই জানো তুমি বুজি পাইছা। তেতিয়াহ'লে ব'লা ঘৰলৈ আমি যামগৈ, আৰু কোনো পধ্যে যাতে মংকি পাপাই এইটো কথা গম নাপায়। যদি তুমি ফোন মেছেজ কৰা নহয় শ্ৰী, চাই ল'বা কিন্তু মই তোমাক কেতিয়াও মাফ নকৰিম। মামা প্লিজ, এনেকুৱা নকৰিবা। কি কৰিলে মংকি পাপাই? তুমি যে এনেকুৱা কৰিছা। যি কৈছোঁ সেইটো শুনা তুমি। তুমি যোৱাগৈ নেকি কৃতি? সকলোখিনি মই তোমাৰ নামত কৰি দিলোঁ। এতিয়া শ্ৰীক লৈ মই ইয়াৰ পৰা যাওঁগৈ। শ্ৰী, যাবা দেই। যাওঁতে যাওঁতে তোমাক এটা কথা ক'বলৈ থাকি গ'ল, আৰু লগতে ঘৰৰ চাবিটো দিবলৈ থাকি গ'ল। লোৱা। থেংক ইউ। হ'ব দিয়া, কথাটো কৈ যোৱা, তাৰপিছত যোৱাগৈ আৰু ন? কোৱাচোন। ঘৰৰ সকলোকে চাবা, কবিৰকো। কবিৰে যিয়ে নকৰক কিয়, যিমানে মিছা কথা মোক নকওক কিয়, মইতো তাৰ বহুত কেয়াৰ লওঁ। মোৰ নিচিনাই তুমি কেয়াৰ লোৱাটো মই খোজোঁ। তুমি সেইটো চিন্তা কৰিব নালাগে, মই আছোঁ নহয়। সেইবুলি মই কবিৰক তোমাৰ হাতত কটাইছোঁ, তুমি ভাল যিহেতু। থেংক ইউ ফৰ দিছ অলছ'। মামাই যদি ষড়যন্ত্ৰৰ কথা বুজি নাপায় কিয়? প্ৰমিছো কৰি দিলোঁ মই। এতিয়া মংকি পাপাক ফোন কেনেকৈ কৰোঁ? কি কৰোঁ বাৰু মই? হ'ব দিয়া আৰু যোৱা এতিয়া, ঘৰৰ দৰ্জাখন সেইফালে আছে, তুমিতো জানাই। যোৱা।
এতিয়াহে শান্তি লাগিছে মোৰো কৃতিক ঘৰৰ পৰা উলিয়াই দিলোঁ লগতে শ্ৰীকো এতিয়া কবিৰ কেৱল মোৰ কাৰো নহয় কেৱল আৰু কেৱল মোৰ আৰু মোক ভৱিষ্যতলৈ একোৱেই নালাগে অকল কবিৰে নহয় ঘৰৰ মাটি সম্পত্তি সকলো এতিয়া মোৰ কি কৰিব কৃতিয়ে এতিয়া যিহেতু সকলো মোৰেই মই খুলি শ্বপিং কৰিম এতিয়া হে গাইজ আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো কাষতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব আৰু মানে যাতে আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনছবিলাক আপোনালোকে গৈ থাকে নহয়নে ঠিক আছে বাই বাই